চমুকৈ দুআষাৰমান ক'বলৈ অনুৰোধ কৰিছোঁ। আজি আমাৰ জাতিৰ পিতা মহাত্মা গান্ধী লগতে তেখেতৰ যিটো জন্মদিন, ইয়াৰ লগতে আজিৰ দিনটো বিশ্বৰ নন ভাইলেণ্ট ডে হিচাপে উদযাপন কৰে আৰু ইয়াত নিখিল বড়ো ছাত্ৰ সন্থাই যি উদযাপন কৰিছে, ইয়াত আমি সকলো ৰাইজ আহিছোঁ আৰু তেখেতসকলৰ যি উদযাপন কৰাতে আমি অংশগ্ৰহণ কৰি আমিও উদযাপন কৰিছোঁ। আৰু আজিৰ তাৰিখত আমি এইটোকে ক'ব বিচাৰিছোঁ কি বিশ্বত এতিয়া হিংসা বিভিন্ন ৰূপ ধাৰণ কৰিছে। অকল মানে বন্দুক বাৰুদৰ হিংসাই নহয়, এতিয়া হিংসাৰ বিভিন্ন ৰূপ আমি দেখিবলৈ পাইছোঁ। এটা মানুহে আনটো মানুহক মানসিক অশান্তি দিয়া, এতিয়া বহুত হাজাৰ হাজাৰ গৰীব দুখীয়া মানুহক মানে কৰাপশ্যন কৰা, এইবিলাক বিভিন্ন হিংসাৰ নতুন নতুন ৰূপ হৈছে। গতিকে এই হিংসা যিটো আছে, এই হিংসাবিলাক যদি বন্ধ কৰিব নোৱাৰে, মানৱ জাতিটো শান্তি আৰু সুস্থভাৱে কেতিয়াও জীয়াই থাকিব নোৱাৰিব। মহাত্মা গান্ধী, জাতিৰ পিতা মহাত্মা গান্ধীয়ে দুটা শব্দ খুব ভালকৈ কৈ গৈছে, সত্য আৰু হিংসাটো যেতিয়ালৈকে মানুহে বুজি নাপায় তেতিয়ালৈকে মানৱ জাতিটো শান্তিৰে আমি থাকিব নোৱাৰিম। মানুহে যদি শান্তিত থাকিব বিচাৰে, সত্যটো সদায় আমি সত্যত চলিব লাগিব আৰু সদায় অহিংসাৰ নীতিৰে আমি চলিব লাগিব। হিংসাটো আমি সদায় বৰ্জন কৰিব লাগিব। সেই কথাটো আজি জাতিৰ পিতাৰ পৰা আমি শিকিছোঁ আৰু বিশ্বত য'ত য'ত আজি জাতিৰ পিতা মহাত্মা গান্ধীৰ নীতি আদৰ্শৰে চলিছে, সেই দেশবিলাক, সেই অঞ্চলবিলাক, সেই ৰাজ্যবিলাক খুব মানে ভালকৈ আগুৱাই গৈ আছে আৰু সকলো জাতি জনগোষ্ঠীৰ মাজত সম্প্ৰীতি, মিলা প্ৰীতি, মৰম স্নেহেৰে থাকিব পাৰিছে। গতিকে আজি যদি আমাৰ বিশ্বখন যদি আমি স্বৰ্গ হ'ব লাগে, আমাৰ যদি ভাৰতবৰ্ষখন যদি আমি স্বৰ্গৰ নিচিনা পাব লাগে বা অসমখন বা বিটিআৰখন, তেতিয়াহ'লে আমি সকলো ধৰণৰ হিংসা বৰ্জন কৰিব লাগিব। সেইটো মানে অকল ফিজিকেল টৰ্চাৰ নহয়, বাকী যিখিনি হিংসা, মানুহৰ প্ৰতি বেয়া চিন্তা, বেয়া ভাৱ, এজন মানুহে আনজন মানুহক এক্সপ্লইট কৰা, কৰাপশ্যন কৰা, ঠগ প্ৰবঞ্চনা কৰা, ইয়াৰ পৰা আমি দূৰত থাকিব লাগিব। তেতিয়াহে আমাৰ সঁচা অৰ্থত আমি এটা সুস্থ সমাজ পাবলৈ সক্ষম হ'ম। আজি আপোনালোকে জাতিৰ পিতা মহাত্মা গান্ধীৰ নামত ভাৰত চৰকাৰে ভাল এটা স্কিম দিছিলে, যিটো নেকি MG এনৰেগা, মহাত্মা গান্ধী নেশ্যনেল ৰুৰেল এমপ্লয়মেণ্ট গেৰেণ্টি এক্ট, যিটো নেকি একদম দৰিদ্ৰ শ্ৰেণীৰ মানুহখিনিক অৰ্থনীতিভাৱে আগুৱাই অনাৰ কাৰণে, তেখেতসকলক খাদ্যৰ অধিকাৰ দিয়াৰ কাৰণে, তেখেতসকলক এটা ন্যায় দিয়াৰ কাৰণে। আৰু সেইটো আজি BTC অঞ্চলত দেখিবলৈ পাইছোঁ, যিটো আমাৰ জাতিৰ পিতাৰ নামত কৰা স্কিমটো, ইয়াত মানে BTC চৰকাৰখনে হাগ্ৰামা মহিলাৰ নেতৃত্বত অগাধ দুৰ্নীতি কৰিছে। ইয়াৰ গোটেই পইচাটো তেখেতসকলে কৰাপশ্যন কৰিছে আৰু গৰীব দুখীয়া মানুহৰ মানে পাব লগা দুমুঠি ভাত, যিটো মানে পাব লগা দুমুঠি মানে ভাতৰ কাৰণে যিটো আৰ্জন কৰিব সুযোগ পাইছিলে, সেইটো কমপ্লিটলি তেখেতসকলে এইটো কি কৰিছে, কমপ্লিট কৰাপশ্যন কৰিছে আৰু সেইটো ইমপ্লিমেণ্ট কৰা নাই। আৰু সেইকাৰণে আজি আমি আমাৰ জাতিৰ পিতা মহাত্মা গান্ধীক সন্মান দিয়াৰ লগতে তেখেতক যিটো মানে আজি আমাৰ BTC চৰকাৰখনে বা ইয়াত থকা BPF দলে আৰু তেখেতসকলৰ গ্ৰাছৰুট লেভেললৈকে যিবিলাক কৰ্মকৰ্তা আছে, সেইসকলে যে আমাৰ জাতিৰ পিতাক যে অসন্মান কৰিছে, এই MG এনৰেগাটো কৰাপশ্যন কৰি পেলাই, ইয়াৰ যিটো মানে এগেইনষ্টত আজি আমি 6 ঘণ্টীয়া অৱস্থান বিভিন্ন ব্লকত লোৱা হৈছে। আৰু ভাৰত চৰকাৰ, অসম চৰকাৰক আমি ক'ব বিচাৰিছোঁ কি ইয়াৰ ওপৰত তদন্ত হ'ব লাগে, ইয়াৰ ওপৰত একশ্যন হ'ব লাগে আৰু এইটো আঁচনিটো কৰাপশ্যন কৰা মানুহবিলাকক যাতে কোনো দিনে টলাৰেট নকৰে, এইটোকে আমি ভাৰত চৰকাৰক আহ্বান কৰিব বিচাৰিছোঁ। আচলতে দুৰ্নীতিটো চাওক, দুৰ্নীতি চবতো হৈছে, কিন্তু BTC এৰিয়াত যিটো দুৰ্নীতি হৈছে, এইটো কোনো কম্পেয়াৰ নাই, সেইটো কোনো মানে তুলনা নাই। ইয়াত মানে ক'ত দুৰ্নীতি হোৱা নাই, অকল MG এনৰেগা এটাহে নাম লৈছোঁ, বাকী আয়ুৱা ঘৰৰ পইচা খাইছে, আয়ুৱা ঘৰ বনাই দিয়া নাই, মানুহৰ পৰা পইচা তুলিছে, ইয়াত মানে ৰেচন কাৰ্ডৰ নামতো পইচা লয়, চবতো পইচা লয় ইয়াতে। বাকী যিবিলাক ডিপাৰ্টমেণ্ট আছে, আজি ইৰিগেশ্যন, PWD, সেইবিলাকৰ দুৰ্নীতিটো ক'বই নালাগে। মানে BTC অঞ্চলটো, BTC চৰকাৰখন মানে কমপ্লিটলি দুৰ্নীতিত এইটো মানে ডুব গৈছে আৰু সেইকাৰণে BTC অঞ্চলটো দুৰ্নীতিমুক্ত কৰিব লাগে। ইয়াৰ কাৰণে আমি এটা নতুন